হেল্ল' ফ্ৰেণ্ডছ, লুইতপুৰী এডুকেশ্যন আছামলৈ স্বাগতম জনাইছোঁ। আজি ক'ব বিচাৰিছোঁ তোমালোকে মেট্ৰিকৰ পিছত আৰ্ট, ছায়েন্স, কমাৰ্চৰ ভিতৰত কোনটো বিষয়ত এডমিশ্যন ল'বা। এইটো এটা আপেক্ষিক প্ৰশ্ন। দুই এদিনতে মেট্ৰিকৰ ৰিজাল্ট আহিব, তাৰ লগে লগে এটা সমস্যাই দেখা দিব যে কোনটো ষ্ট্ৰীমত এডমিশ্যন ল'বা, আৰ্ট, ছায়েন্স নে কমাৰ্চ। যিসকলৰ স্ক'ৰ অলপ বেছি হ'ব সেইসকলক হয়তো ছায়েন্সত এডমিশ্যন ল'বলৈ বিভিন্নজনে ক'ব, তোমাক অভাৰ কনফিডেণ্ট কৰি পেলাব আৰু নিজৰ প্ৰকৃত যোগ্যতা অনুধাৱন কৰাৰ তৃতীয় চকুটো প্ৰায় বন্ধ হৈ যাব, যাৰ ফলত এটা ওপৰৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাই যথেষ্ট হৈ পৰে। তোমালোকে যদি সম্পূৰ্ণ নিশ্চিত থাকা যে তুমি নিজৰ 100% দিব পাৰিবা, কোনো পৰিস্থিতিতে ভাগি নপৰা, একে উদ্যমেৰে সকলো সমস্যাৰ সন্মুখীন হ'ব পাৰিবা, তেতিয়াহে ছায়েন্স বিষয়টো ল'বা। মনত ৰাখিবা, বহুতে মনৰ উৎসাহত ছায়েন্স লৈ আধাতে সামৰে। বিজ্ঞান বিষয়টো টান নহয়, ইয়াক অধিক সময় দিব লাগে। মেডিকেল, ইঞ্জিনিয়াৰিং, বিভিন্ন ডিপ্ল'মা আদিত যাবৰ বাবে ছায়েন্সটো এটা ভাল বিষয়। আকৌ ভাৰতীয় সেনাবাহিনী টেকনিকেল গ্ৰেডত চাকৰি পাব লাগিলেও ছায়েন্সটো এটা খুব সুন্দৰ বিষয়। গতিকে দৌৰাদৌৰি সিদ্ধান্ত নল'বা, খুব চিন্তা চৰ্চা কৰি যাতে কোনো পৰিস্থিতিতে ছায়েন্সৰ পৰা আৰু নামি আকৌ এটা আৰ্টছ বা কমাৰ্চত এডমিশ্যন ল'ব লগা পৰিৱেশ নাহে, সেইবাবে 100 বাৰ চিন্তা কৰিহে সিদ্ধান্ত ল'বা। আৰু অন্যান্যসকলে যদি ব্যৱসায় বাণিজ্য বা একাউণ্টছ বিভাগত নিযুক্ত হোৱাৰ, দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত মনোনিৱেশ কৰিবলৈ বিচাৰিছে, তেনেহ'লে কমাৰ্চ বিষয়টো পঢ়াই ভাল। আৰু যদি দেশৰ অন্যান্য সেৱাসমূহত যাব বিচাৰিছে, তেন্তে কিন্তু আৰ্টছ ইজ দ্য বেষ্ট চইচ। প্ৰশাসনীয়, শিক্ষা, মিডিয়া, মেনেজমেণ্ট ইত্যাদি হেজাৰৰো অধিক সেৱাত নিযুক্ত হোৱাৰ সম্ভাৱনা থাকে। আৰ্টছ পঢ়াই ভাল তেতিয়া। আৰ্টছ বিষয়টো অধ্যয়নত খৰচৰ পৰিমাণো কম আৰু প্ৰায় সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সুযোগ সৃষ্টি কৰিব পাৰে কলা শাখাই। গতিকে তোমালোকক জনালোঁ আৰ্টছ, ছায়েন্স, কমাৰ্চৰ শাখাবোৰৰ গুৰুত্বৰ বিষয়ে। দৌৰাদৌৰি সিদ্ধান্ত লৈ জীৱন ধ্বংস নকৰিবা। প্ৰয়োজনত যদি আৰু কনফিউজন হয়, তেনেহ'লে আমাক কমেণ্ট বক্সত কমেণ্ট কৰিবা। আমি বিজ্ঞানসন্মতভাৱে তোমালোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।